সমস্যাটো বেংকত গৈ পোৱাৰ পিছত হয়। কিছুমানে বেংকত কাগজ জমা দি থৈছে, বহু দিন ঋণ পোৱা নাই, আৰু কিছুমানে হয়তো ঋণ পাইছে আৰু কিছুমানৰ হয়তো ঋণ পাওঁ পাওঁ অৱস্থাত আছে। এইবাৰ আমি কনকলতা মহিলা সবলীকৰণ যোজনা আঁচনিৰ ফালৰ পৰা যিসকলৰ নাম বেংকত গৈছে বা বেংকৰ পৰা লোন পাইছে তেওঁলোকক আমি অতিৰিক্তকৈ 50,000 টকা আমি আগবঢ়াবলৈ সিদ্ধান্ত লৈছিলোঁ। তাৰ মানে 25,000 টকা আপোনালোকে প্ৰথমতে পালে, এই 50,000 টকাটো আপোনালোকে দ্বিতীয়বাৰ পালে, আৰু এই 75,000 টকাৰ 1 টকাও আপোনালোকে ঘূৰাই দিব নালাগে। এইটো ৰাজ সাহায্য হিচাপে আপোনালোকৰ লগত থাকি যাব। যদি বেংকৰ পৰা আকৌ লোন পায়, বেংককটো লোনটো ঘূৰাই দিব লাগিব, কিন্তু এই 25 আৰু 50,000 টকা আপোনালোকে বেংকক ঘূৰাই দিব নালাগে। অহাবাৰ যিবিলাকে এইবাৰ 50,000 টকা পালে আপোনালোকে 50,000 টকাৰ ভাল কৰি কাম কৰিব। ইন দি মিন টাইম বেংকৰ পৰাও কিছুমানে লোন পাব। অহাবাৰ আমি আপোনালোকক নেক্সট বছৰত 1 লাখ টকা দিম। তাৰমানে কনকলতা মহিলা সবলীকৰণ যোজনা আঁচনিখন হ'ল প্ৰথম বছৰ 25, দ্বিতীয় বছৰ 50, তৃতীয় বছৰ 1 লাখ, চতুৰ্থ বছৰ 2 লাখ, পঞ্চম বছৰ 4 লাখ। তাৰ পিছত আৰু আমি আপোনালোকক নিদিওঁ। তাৰ পিছত আমি ধৰি ল'ম যে আপোনালোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিলে। এই ধৰণে আমি NRLM-ৰ পৰা লোন পাব, কিন্তু অসম চৰকাৰৰ পৰা কনকলতা মহিলা সবলীকৰণ যোজনাৰ পৰা আপোনালোকে একোটা গ্ৰুপে ৰাজ সাহায্য পাব। কিমান পাব? 25,000, 50,000, 1 লাখ, 1,75,000 হ'ল। তাৰ অহাবাৰ 2 লাখ, 3,75,000 হ'ল। পৰৱৰ্তী বছৰত 4 লাখ। তাৰমানে 7,75,000 টকা আপোনালোকে 5 বছৰৰ ভিতৰত অসম চৰকাৰৰ পৰা লাভ কৰিব। তাৰ পিছত গ্ৰুপটোৱে নিজাকৈ ব্যৱসায় বাণিজ্য চলাব পাৰিব। আপোনালোকৰ বেংকৰ পৰাও তাৰ মাজত আপোনালোকে লোন পাব। এই ধৰণে আমি এই আঁচনিখনক সজাই পৰাই তুলিছোঁ। মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ শিৱসাগৰত 6,637টা গ্ৰুপ NRLM-ত পঞ্জীয়নভুক্ত হৈ আছে, আৰু এই 6,637টা গ্ৰুপৰ ইতিমধ্যে 6,244টা গোটে আজিকে ধৰি 25,000 টকা পোৱাটো সম্পূৰ্ণ হৈ যাব, আৰু 2,935টা, তাৰমানে 3,000 গ্ৰুপে আকৌ 50,000 পাব। তাৰমানে 25,000 যোৱা বছৰ যিবিলাকে পাইছিল সেইবিলাকে 50লৈকে প্ৰমোশ্যন পাই গ'ল। অহাবাৰ এই 50 বিলাকে 1 লাখলৈকে প্ৰমোশ্যন পাব, আৰু 25 বিলাকে 50লৈকে প্ৰমোশ্যন পাব। ভাল লাগিছে নে নাই আঁচনিটো? লাগিছে? এতিয়া আপোনালোকে চিন্তা কৰক, আমাৰ যেতিয়া আগত কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া গ্ৰুপবিলাকক কিমান টকা দিছিলে? 5 বছৰৰ ভিতৰত 5,000 টকা। তাকো আকৌ কংগ্ৰেছৰ মিটিঙত গ'লেহে পাব, নগ'লে নাপায়। হয় নহয় কথাটো? কাৰোবাৰ MLA তাত যাব লাগিব, কিবা কৰিব লাগিব। কিন্তু আমাৰ দিনত কোনোবাই আমাক ভোট দিয়ক নিদিয়ক, যিহেতু আই মাতৃসকলৰ আশীৰ্বাদতে আমি জন্মগ্ৰহণ কৰিছোঁ, জীয়াই আছোঁ। মাক নহ'লে পৃথিৱী চলিব পাৰিব নেকি? মাতৃ নহ'লে পৃথিৱী চলিব পাৰে নেকি? নোৱাৰে নহয়। হয় নহয়? সেইকাৰণে আমি কোনো ধৰণৰ ৰাজনীতিৰ কথা চিন্তা নকৰি এই সুন্দৰ আঁচনিখন আমি বনাইছোঁ। আকৌ তাৰ মাজতে জীৱিকা সখী বাইদেউবিলাকো অহা যোৱা কৰি থাকিব লাগে, আপোনালোকৰ লগত মিলা মিছা কৰি থাকিব লাগে, বুজাই থাকিব লাগে। এইবাৰ আমি তেওঁলোকক এখনকৈ স্কুটি দিছোঁ, আৰু অলপ আমি তেল ভৰাবৰ কাৰণেও তেওঁলোকক মাহত পইচা দিছোঁ। এতিয়া মোক কৈছে যে মাষ্টাৰ বুক কিপাৰবিলাক বাকী ৰ'ল। ঠিক আছে, অহাবাৰ তেওঁলোককো কৰি দিম, কিবা যদি কোনোবা বাকী ৰৈছে। হয় নহয়? সকলোকে লৈয়ে চলিব লাগে। গতিকে এই মহান উদ্দেশ্য লৈ আমি এই আঁচনিখন আৰম্ভ কৰিছিলোঁ, আৰু মই ভাবোঁ যে এইবাৰ ৰাজ্য চৰকাৰে এই আঁচনিখনত 600 কোটি টকা খৰচ কৰিছে। কাৰণ শিৱসাগৰত যেনেকুৱা চৰাইদেউতো আছে, ডিব্ৰুগড়তো আছে, এই ধৰণে গোটেই অসমত আমি 600 কোটি টকা খৰচ কৰিছোঁ। আৰু আমাৰ এই আঁচনিত শিৱসাগৰৰ প্ৰায় 104 গৰাকী জীৱিকা সখী বাইদেউক আজি আমি স্কুটি দিম। গতিকে এইখিনিয়ে থুলমূলকৈ কথা, মই বহুত দেৰিকৈ নকওঁ, কাৰণ বহুত আই মাতৃ আমাৰ চৰাইদেউতো ৰখি আছে মই যাম বুলি। গতিকে তেওঁলোকো ৰখি ৰখি আমনি লাগিব, সেইকাৰণে আহোঁতেও মোৰ দেৰি হ'ল। আপোনালোকক পুনৰ এবাৰ নমস্কাৰ জনাইছোঁ। লগত আৰু এটা ভাল খবৰ দি থৈ গৈছোঁ। আমি যি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, এই অৰুণোদয় আঁচনিত যিবিলাক দুখীয়া মহিলা বাদ পৰি গৈছে, লাহে লাহে আমি তেওঁলোককো ল'ম, আৰু যে 830 টকা আমি দি আছোঁ, পৰ্যায়ক্ৰমে গৈ 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 আমি 3,000 টকালৈকে লৈ যাম। এইটো আপোনালোকে সুবিধা পাব। দ্বিতীয়তে, আমাৰ যিবিলাক মাইক্ৰ' ফাইনেন্সৰ পৰা আমি লোন লৈছিলোঁ, এজেণ্টবিলাক যাতে ঘৰত যাব নোৱাৰে, তাৰ কাৰণে আমি আইন পাছ কৰিছোঁ। আৰু কেইদিনমান আগতে মই নাহৰকটীয়াত কৈ আহিছোঁ
যে যিবিলাক একেবাৰে দুখীয়া নিচলা মহিলাই লোন লৈছিল তেওঁলোকৰ লোনখিনিও ৰাজ্য চৰকাৰে ঘূৰাই দিব, মানুহে আৰু মহিলাসকলে ঘূৰাই দিব নালাগে। এই ধৰণে আমি সকলো কাম কৰি কৰি গৈ আছোঁ। আপোনালোকে চিন্তা নকৰিব, আৰু আমি আপোনালোকৰ লগত থিয় হৈ থাকি আমি সকলো সমস্যা সমাধান কৰিম। সকলোৱে মোৰ লগত একেলগে ক'ব। মই ভাষণ সমাপ্ত কৰাৰ আগতে পুনৰ এবাৰ আজি নিৰ্বাচন ঘোষণা কৰিব, গতিকে মই বহুত পলিটিক্সৰ কথা নকওঁ, কাৰণ অহা 40 দিন এই ৰাজনীতিৰ কথাই কৈ থাকিম। গতিকে আজি আৰু ইমান